18 জুলাই 2023 ৰাতিপুৱা 9:30 বজাত ষ্টকটন ৰাজ, পল হেনৰী নৰ্জেলেট, হিমেশ হাৰ্ডিং, শেহজাদা দাউদ আৰু তেখেতৰ পুতেক সুলেমান, এই 5জন ব্যক্তিয়ে এখন সৰু ছাবমাৰিনত বহি যাক ছাবমাৰ্চিবল বুলি কয়, টাইটান ছাবমাৰ্চিবল নামৰ এখন সৰু ছাবমাৰিনত বহি পেলাই তেওঁলোকে টাইটানিকৰ যিটো অৱশিষ্ট অংশ তাক চাবলৈ মানে যাত্ৰা আৰম্ভ কৰিছিল। যিসকলে নাজানে, টাইটানিক হ'ল এখন আপোনাৰ জাহাজে যিখন আপোনাৰ 1912 চনৰ 15 এপ্ৰিল তাৰিখে সাগৰৰ মাজত ডুবি গৈছিল, কাৰণ এটা প্ৰকাণ্ড আইচবাৰ্গৰ লগত খুন্দা খাইছিল। আইচবাৰ্গ মানে বৰফৰে ডাঙৰ টুকুৰা বুলি ক'ব পাৰোঁ আমি সহজ ভাষাত। চ' এই এক্সিডেণ্টটোৰ পিছত টাইটানিক বহুত বছৰ বিচাৰিয়ে পোৱা নাছিলে, কিন্তু এটা সময়ত যেতিয়া বিচাৰি পালে আৰু যিসকল মানে এডভেঞ্চাৰ লাভাৰ মানুহ হয় তেওঁলোকে কি কৰিছিলে, মানে তেওঁলোকে এতিয়াও যায়, বহুতেও যায়ে আছে তাতে, মানে যাই কিনে টাইটানিকৰ যিটো ৰেকেজ সেইটো চাই আৰু কেনেকুৱা হৈছে, মামৰে ধৰিছে, মানে একদম তাৰে মানে অৱশিষ্ট অংশবিলাক দেখা পায় আৰু ভালকৈ, তাতে কেনেকুৱা মাছ আছে বা অন্যান্য বস্তু আছে এইবিলাকো দেখা পায়। এতিয়া আচল কথা হ'ল কি, এই 5জন ব্যক্তিয়ে গ'লটো গ'লে কিন্তু আৰু ঘূৰি নাহিল। তেওঁলোকৰো দশা সেই টাইটানিক জাহাজখনৰ দৰে অৱস্থা হ'ল। এইটো কিহৰ কাৰণে হ'ল? কাহিনীটো ৰাতিপুৱা আৰম্ভ হ'ল, যেতিয়া ৰাতিপুৱা তেওঁলোকে গ'ল 9:30 মান বজাত, তাৰপিছত দিনটোতো নাইয়ে। যেতিয়া 4:30 পাৰ হৈ গ'ল গধূলিও, তেতিয়া তেওঁলোকৰ যিবিলাক সহকাৰী মানুহ আছিলে, অৰ্থাৎ ছাবমাৰ্চিবলখন ওপৰত যিখন জাহাজ আছিলে, পলাৰ প্ৰিন্স নামৰ এখন জাহাজৰ লগত তাৰমানে সিহঁতে কানেক্ট হৈ আছিলে, তো মানে কমিউনিকেট কৰি আছিলে আৰু কথা চথা পাতি আছিলে, আৰু প্ৰত্যেক 15 মিনিটৰ মূৰে মূৰে মানে ৰিপৰ্ট কৰি আছিলে আৰু তেওঁলোকক। কিন্তু যেতিয়া কানেকশ্যন চব এইবিলাক কাটা গ'ল, তাৰপিছত আৰু নাই, খবৰে নাই, ওপৰত উঠি অহাই নাই, তেতিয়া চিন্তা লাগিলে। আৰু তেতিয়া US কোষ্ট গাৰ্ডক খবৰ দিলে, আৰু US কোষ্ট গাৰ্ড আৰু কেনেডিয়ান কোষ্ট গাৰ্ড ইহঁতে মিলি পেলাই জইণ্ট অপাৰেশ্যন কণ্ডাক্ট কৰিছে, মানে বিচাৰিবৰ কাৰণে জইণ্টলি একেলগে কাম কৰিছে। অভিযান চলাই কিনে বিচাৰি তাৰপিছত মোটামুটি 4 দিন পিছত 22 জুন তাৰিখেহে ইয়াৰে কিছু মানে টুকুৰা অৱশিষ্ট অংশ বিচাৰি পালে। আচলতেনো কি হ'ল? আচলতে চাওক বন্ধুসকল, আমি যে এতিয়া মানে বহি যে আছোঁ এতিয়া ঘৰৰ ভিতৰত হওক বা ক'ৰবাত হওক, আমাৰ ওপৰত কণ্টিনিউৱাছলি এটা প্ৰেছাৰ, তাৰমানে আমাৰ বায়ুমণ্ডলীয় চাপ বুলি যিটো কওঁ আমি, সেই চাপটো আমাৰ ওপৰত পৰি আছে। কিন্তু যেতিয়াই আমি পানীৰ তলত যাওঁ, তেতিয়া সেই মানে তাৰ চাপৰ পৰিমাণ, পানীৰ চাপৰ, তাৰপিছত হাইড্ৰষ্টেটিক প্ৰেছাৰ বুলি ক'ব পাৰোঁ আমি সেইটো, সেই প্ৰেছাৰটো বহুত বাঢ়ি যায়। মানে কেনেকুৱা ধৰণৰ আপোনাৰ ইয়াতে আমি, আৰু টাইটানিকৰ যিটো ৰেকখন আছিলে, ৰেকখনটো বহুত মানে তলত আছিলে, মোটামুটি 3810 মিটাৰমান মানে তলত। ভাবি চাওক, 3000 মিটাৰ, 3000ৰো বেছি, ইমান মানে গভীৰতাত আছিলে। তাতে কিমান ইমেন্স প্ৰেছাৰ হ'ব, পানীৰ সাংঘাতিক ধৰণৰ প্ৰেছাৰ হ'ব, তাৰমানে ভাবিবও নোৱাৰি, মানে বহুত বেছি আৰু অনুমান কৰিব নোৱাৰে আপোনালোকে ইমান প্ৰেছাৰ। তে সিমান প্ৰেছাৰ সহ্য কৰিব পৰাকৈ সেই যিখন যান, সেইখন বা বনাইছিলে নাই জাহাজখন বা ছাবমাৰিনখন সেনেকুৱাকৈ ডিজাইন কৰা হৈছিল নে নাই, সেইটো এটা কথা আছিল। বাৰু যিয়ে নহওক, তাৰপিছত যেতিয়া কোষ্ট গাৰ্ডে এইটো বস্তু চালে, তেওঁলোকে ডিক্লেয়াৰ কৰিলে যে জাহাজখন মানে এই প্ৰেছাৰতে ইমপ্ল'ড হৈ গৈছে। ইমপ্ল'ড হোৱা মানে কি, ইমপ্ল'জন বুলি কয় ইংৰাজীত, অসমীয়াত আৰু মানে বিস্ফোৰণেই হয়, অন্তৰ্মুখী বিস্ফোৰণ বুলি ক'ব পাৰোঁ আমি। অৰ্থাৎ এটা বস্তু যদি যেনেকৈ বম ব্লাষ্ট হ'লে বস্তু কি হৈ যায়, ফাটি যায়, ফাটি কিনে বাহিৰৰ পেলাই বস্তুবিলাক গুচি যায়। ইমপ্ল'জনটো কেনেকুৱা বস্তু এটাক যদি আমি বহুত বেছি জোৰে চেপি ধৰোঁ, সেইটোক আমি ইমপ্ল'জন বুলি ক'ব পাৰোঁ। এটা মই উদাহৰণ দি আছোঁ ইয়াতে এটা সহজকৈ, তেতিয়া আপোনালোকে বুজি পাব। ধৰক এই বটলটোৱে আছে হয়নে, এই বটলটো এনেকুৱা আছে, যদি ইয়াৰ পৰা মই ভিতৰৰ পৰা যদি ইয়াৰ হাৱাখিনি বাহিৰৰ ফালে ওলাই যাওঁ, তেতিয়া ইমপ্ল'ড হৈ যাব। চাওক, বুজি পাইছেনে? চ' ইমপ্ল'জনটো ঠিক তেনেকুৱা টাইপৰ বস্তু। চ' ইমপ্ল'জন মানে বস্তুটো প্ৰেছাৰটো মানে অন্তৰ্মুখী বিস্ফোৰণ হৈ গৈছে, মানে ভিতৰৰ ফালে একদম স্কুইজ হৈ গৈছে, গৈ কিনে ফাটিছে বস্তুটো, সাগৰৰ বুকুত নোহোৱা হৈ গৈছে। তো এইটো কিহৰ কাৰণে হৈছে? প্ৰথম কথা যে এই যেতিয়া বোলে টাইটান ছাবমাৰ্চিবলখন যেতিয়া বনাইছিলে, তেতিয়া ছেফটি ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক আচলতে ফ'ল' কৰা হোৱা নাছিলে বুলি কৈছে। বিভিন্ন ধৰণৰ নিউজৰ পৰা আৰু চ'ৰ্চৰ পৰা এইটো বস্তু গম পোৱা গৈছে যে তেওঁলোকে ছেফটি ৰুলছবিলাক ফ'ল' কৰা নাছিল। আৰু যিজন চলাইছিলে, যিজনে, তেখেতে নিজে সেই কোম্পানীটোৰ CEO আছিল, ষ্টকটন ৰাজ।
তেখেতৰ বক্তব্য মানে আগৰ যিবিলাক কথা আছে সেইবিলাকৰ ৰেকৰ্ডিংছবিলাক চালে গম পায় আৰু যে বহুতখিনি সেফটি ৰুল মানে ফলো কৰা হোৱা নাছিলে সেফটি ষ্টেণ্ডাৰ্ডৰ কাৰণে মানে বস্তুটো তেওঁলোকে মানা নাছিলে আৰু সেইকাৰণে কিছুমান বস্তু অলপ ষ্টেণ্ডাৰ্ড ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক মানাটো ভাল তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই ফ্ৰেণ্ডছ